যে আমি আগতে আমার বাক্সা জেলায় আছিল বর্তমান যেহেতুকে নতুনকৈ আমার বিটিএ এখন জিলা সংলগ্ন হল আমার তামুলপুর নাম লৈ কিনে এখন জিলা হল আর এটা বর্তমান 5খন জিলা যিয়ে নহওক আমি বাক্সা জিলা আমার হুকুমখাতা অঞ্চলৰ পৰা যাতায়াতৰ কাৰণে একদম ধুনীয়া জায়গা আমি 10-15 কিলোমিটার গলে আমি মুছলপুর জিলাখন আমি যাব পাৰো কিন্তু এতিয়া নতুনকৈ যি তামুলপুর জিলা হল এই তামুলপুর জিলা যি আমাৰ হুকুমখাতা নবস্তি ধৰ জপা এইখিনি অঞ্চলত তামুলপুৰত নিব ওলাইছে সেইখিনিৰ কাৰণে আমি আজি প্ৰতিবাদ কাৰ্যসূচী লৈছোঁ কাৰণ কিয় আমাৰ যাতায়াতৰ ক্ষেত্ৰত তামুলপুৰলৈ গ'লে যিখিনি অসুবিধা ৰাইজে উপলব্ধি কৰিছে কাৰণ পাগলীয়া নদী আমাৰ একদম ধৰ ডাঙৰ সমস্যা তাতে আজিলৈকে বৰ্তমানলৈকে দলং হোৱা নাই তাৰোপৰি যাতায়াতত আমাৰ কোনো ধৰণৰ বাছ গাড়ী তেনেকুৱা ধৰণৰ সুবিধা নাই গতিকে আমি তামুলপুৰ যাব লগা হ'লে যদি আমি শ্বৰ্টকাটত যাব খোজোঁ রাস্তা বেয়া দলং নাই তথাপি যদি আমি শ্বর্টকাটে যাব খুঁজো আমার হয়তো তথাপি 40-45 কিলোমিটার দূরত্ব হব কিন্তু যদি আমি বাস সেবা বা তেনে ধরনের লাইনে যাব খুঁজো শ্বর্টকাট নকরি তেতিয়াহ'লে আমি প্রথমে আমি নলবাৰী ৰঙিয়া হয় পুনৰ তামুলপুৰ এনেকুৱা ধৰণৰ যদি আমি অহা যোৱা কৰিব লগা হয় আমাৰ অহা যোৱাত আমাৰ 180 কিলোমিটাৰ সময় যাব গতিকে 180 কিলোমিটাৰ দূৰত্ব যদি আমি অতিক্ৰম কৰিব লাগে তেনে ৰাইজৰ কি অভাৱ কি অসুবিধা হ'ব সেইটো কথা চৰকাৰে উপলব্ধি নকৰাকৈ যি আমাক হুকুমখাতা আৰু জপাদং অঞ্চলত দুখন ভিচি দিছে এই আমাৰ 14খন গাঁৱক তামুলপুৰত চাপি দিলে এই লৈ আমি চৰকাৰক তীব্ৰ গৰিহণা দিছোঁ যাতে আমাৰ হুকুমখাতা আৰু জপা অঞ্চলত এই দুখন এৰিয়াক যাতে আমাক পুনৰ তামুলপুৰ জিলাতে বাক্সা জিলাতে সংনিষ্ট কৰে তাকে আমি দাবী জনাইছোঁ চৰকাৰক তাকে দেখিছে আমাৰ এই দুখন ভিচি দিছে 14খন গাঁৱত 13,000 ভোটাৰ্ছ আছে যদি পৰৱৰ্তী সময়ত আমাৰ এই কাৰ্যসূচী যদি তেখেতসকলে একো প্ৰভাৱ নেপেলায় আমি ৰাইজৰ লগত একগোট হৈ আমি ভোট বৰ্জন কৰাৰ সিদ্ধান্ত লৈছোঁ আগন্তুক লোকসভা ভোটত আমি সকলো ৰাইজে মিলি আমি ভোট বৰ্জন কৰাৰ একদম সিদ্ধান্ত ঘোষণা কৰিছোঁ আমি প্ৰথমতে যিমানখিনি এই অঞ্চলত ছাত্ৰ সংগঠন আছে গোটেইকেইটা সংগঠনেই আছোঁ কিন্তু ছাত্ৰ সংগঠন থকাৰ সত্ত্বেও আমি এখন কমিটি গঠন কৰিছোঁ হুকুমখাতা সচেতন মঞ্চ বুলি এখন কমিটি গঠন কৰিছোঁ এই কমিটিৰ জৰিয়তে আমি এই প্ৰতিবাদী সমদল কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ আমি প্ৰতিবাদী সমদল আমি ওলাইছোঁ যে আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ বাদ দি আমাৰ তামুলপুৰ ডিষ্ট্ৰিক্টত যিটো আমাক লৈ গৈছে সেইটোৰ কাৰণে আজি আমি চৰকাৰক যাতে আমি সেইটো জনাৰ কাৰণে আমি আজি সেই প্ৰতিবাদী সমদল যাত্ৰা কৰিছোঁ তো আমাৰ যে বাক্সা ডিষ্ট্ৰিক্ট বাদ দি তামুলপুৰত যাব লাগিলে আমাৰ জনসাধাৰণৰ তাত বহুতো অসুবিধা আছে তো আমাৰ যিটো যাতায়াতী ব্যৱস্থা আমাৰ খুব অসুবিধা আমাৰ তাত যদি বাক্সা ডিষ্ট্ৰিক্টত যাব লাগে তেতিয়াহ'লে আমাৰ মুছলপুৰ যদি আমি যিটো ৰাস্তা আমি 10-15 মিনিটত আমি যাব পাৰোঁ কিন্তু যিটো তামুলপুৰ যদি যাব লাগে আমাৰ তাত আমাৰ 1.5-2 ঘণ্টা সময় যদি আমাৰ বাইকে যাব লাগে আৰু চাইকেল যদি চলাই যাব লাগে তাত আমাৰ ৰাইজৰ আৰু বিভিন্ন ধৰণৰ মানে অসুবিধাটো আছে তাত কাৰণ দলং নাই নদীত বাৰিষা যদি আমি যাব লাগে তেতিয়া আমাৰ নলবাৰী হয় ৰঙিয়া হয় তামুলপুৰ যদি যাব লাগে তেতিয়াহ'লে আমাৰ তাত 180 কিলোমিটাৰ হয় কিন্তু আমাৰ যদি ওচৰত আমি পাওঁ তেতিয়া আমাৰ তাতে খুব বেছি হ'লে আমাৰ 30 কিলোমিটাৰ হয় তো এইখিনি অসুবিধা আমাৰ যথেষ্ট আছে আমি চৰকাৰক এই আজি প্ৰতিবাদী সমদলৰ জৰিয়তে আমি যে আমাক পুনৰ আকৌ বাক্সা ডিষ্ট্ৰিক্টতে ৰাখক এইখিনি আহ্বান জনোৱাৰ বাবে আমি আজি এই আন্দোলনটো কৰিছোঁ আৰু এইটোৱেই নহয় আমি পিছলৈ আকৌ যদি আমাৰ দাবীবিলাক মানি নলয় তেতিয়াহ'লে আকৌ আমি তীব্ৰতৰভাৱে আন্দোলনটো কৰিব डिजिटेल बड' निउसनिफ्राय गासैखौबो खुलुमनाय आरो बरायनाय बावहरनाय जाबाय मदद आरो हेफाजाबनि नोजोरजों नोंथांमोननि सेराव दं डिजिटेल बड' निउस वेब पर्टेल सुखु दुखुनि समाव खैदां खैफोदनि समाव नोंथांमोननि राव जानानै ओंखारबोगोन डिजिटेल बड' निउस खौरां दैथायहरनो आरो जोंजों थोंजोङै फोनांजाबनो थाखाय जानबुं दं 6901559919 उदां आरो सैथो खौरां फोसावनायनि थांखिजों नोंथांमोननि सेराव दं डिजिटेल बड' निउस